হয় নমস্কাৰ। আজি সালাকাটি সমষ্টিৰ অন্তৰ্গত আমাৰ কুৰ্চাকাটি কমিটিৰ স্থায়ী কমিটি আজি মুকলি কৰা হ'ল। এই মুকলি অনুষ্ঠানত আমাৰ যি কৰ্মকৰ্তাসকল বা স্থানীয় ৰাইজসকল যি আজি এক পৰিৱেশৰ সূচনা কৰিলে, ইয়াতে আমাৰ প্ৰমাণ হয় যে আগন্তুক যি আমাৰ 22 তাৰিখত যেহেতু ইলেকশ্যন হ'ব আৰু এই ইলেকশ্যনত আমাৰ যি কেণ্ডিডেট মাননীয় শ্ৰীযুত লৰেন্স চিলাৰী মহাশয় তেখেতে বিপুল ভোটত যে উইনাৰ হ'ব, সেই উমান আজি ৰাইজে বা আমাৰ কৰ্মকৰ্তাসকলে আজি দেখুৱাই দিছে। গতিকে সমূহ আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে মই জিলা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আহ্বান জনাইছোঁ যাতে এইবাৰ ৰাইজে আমাৰ সালাকাটি সমষ্টিৰ পৰা কোনো ভুল নকৰে, আমাৰ লৰেন্স চিলাৰী ছাৰক যাতে বিপুল ভোটত আমি জয়যুক্ত কৰিব পাৰোঁ, তাৰ বাবে সকলোলৈ মই আহ্বান জনাই মোৰ চমু ভাষণ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।